নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। জিঅ'ই নতুন বছৰত নতুনকৈ এটা খুব ধুনীয়া অফাৰ মুকলি কৰিছে, যিটো অফাৰৰ কথা মই আজি আপোনাক এই ভিডিঅ'টোত ক'ম। লগতে আপুনি যদি টেলিকম কোম্পানী ভোডাফোন, আইডিয়া, এয়াৰটেল, BSNL, জিঅ' এই কোম্পানীবিলাকৰ নতুন অফাৰ নতুন আপডেটৰ কথা জানিব বিচাৰে, তেনেহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ কিছুমান নতুন অফাৰ নতুন আপডেটৰ কথাবিলাক জনাই থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি আহিব। এতিয়া বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পৰা এক বছৰ আগত জিঅ' কোম্পানীক এটা ট্ৰাই ৰুল লগাই দিছিল, মানে IUC চাৰ্জ। মানে আপুনি জিঅ' নেটৱৰ্কৰ পৰা অন্য নেটৱৰ্কলৈ কল কৰিলে আপুনি IUC চাৰ্জ দিব লাগিছিল প্ৰত্যেকটো মিনিটতে 6 পইচাকৈ। মানে ট্ৰাই IUC চাৰ্জটো যেতিয়ালৈকে লৈ থাকিব তেতিয়ালৈকে জিঅ' কোম্পানীও কাষ্টমাৰৰ পৰা লৈ থাকিব, আৰু যেতিয়াই IUC চাৰ্জটো ট্ৰাই নলয় তেতিয়া জিঅ' কোম্পানীও মানে কোনো কাষ্টমাৰৰ পৰা IUC চাৰ্জটো নলয়। জিঅ'ৰ আগতে 149 ৰিচাৰ্জ কৰিলে আপুনি আনলিমিটেড কলটো পোৱা নাছিলে। মানে ধৰি লওক আপুনি 149 ৰিচাৰ্জ কৰিলে আপুনি জিঅ' আনলিমিটেড পাইছিল, কিন্তু জিঅ'ত বাহিৰে বেলেগ নম্বৰত আনলিমিটেড পোৱা নাছিলে। ঠিক তেনেকৈ 199টো আপুনি 1000 মিনিট পাইছিল বেলেগ নম্বৰত, আৰু জিঅ' আনলিমিটেড পাইছিল। কিন্তু এতিয়াৰ পৰা আপুনি আনলিমিটেড কল কৰিব পাৰিব 1 জানুৱাৰী 2021 পৰা। আপুনি IUC চাৰ্জ দিব নালাগে। এতিয়া যদি আপুনি 149টো ৰিচাৰ্জ কৰে আনলিমিটেড ফোন কৰিব পাৰিব। এতিয়াৰ পৰা আপুনি জিঅ'ৰ যিকোনো ৰিচাৰ্জ কৰি আনলিমিটেড কল কৰিব পাৰিব। মানে আপুনি জিঅ'ৰ পৰা এয়াৰটেল, ভোডাফোন, BSNL সকলো নম্বৰতে আপুনি আনলিমিটেড কল কৰিব পাৰিব। আপুনি এতিয়াৰ পৰা আপুনি ধৰি লওক 199 ভৰাইছে, 199 ভৰাৰ পাছত আপুনি মানে 1000 মিনিট শেষ হোৱাৰ পিছত যিটো টপ আপ ভৰাই, সেই টপ আপটো আৰু আপুনি আৰু ভৰাব নালাগে। আপুনি 199 ভৰালে 1 মাহৰ কাৰণে আনলিমিটেড অল কল ফ্ৰী পাই যাব। এইটো আছিল জিঅ'ৰ 2021ৰ প্ৰথমটো অফাৰ। এই অফাৰৰ বিষয়ে মই আজি আপোনাক ক'লোঁ। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ টেলিকম কোম্পানীৰ যিকোনো অফাৰ যিকোনো আপডেটৰ কথা জানিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।